1924 চনৰ 22 ডিচেম্বৰ তাৰিখে অসমৰ অবিভক্ত দৰং ডিষ্ট্ৰিক্টৰ বৰ্ণাবাৰী গাঁৱত কৃষ্ণকান্ত আৰু কৰ্ণেশ্বৰীৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰি মাত্ৰ 5 বছৰ বয়সতে মাকক হেৰাব লগা হৈছিল আৰু 13 বছৰ বয়সত দেউতাকক হেৰাব লগা হৈছিল। কিন্তু তাৰ পিছত নিজৰ তৃতীয় শ্ৰেণীৰ পঢ়াও এৰিব লগা হৈছিল একমাত্ৰ ভাই ভণ্টিৰ যতন লোৱাৰ বাবে। সেই সময়ত চলি আছিল ভাৰত ত্যাগ আন্দোলন। অসমৰ গহপুৰ মহকুমাৰ যুৱক যুৱতী আৰু দল সংগঠনেৰে গঠিত মুক্তি বাহিনী নামৰ এটা সংগঠনত যোগদান কৰিছিল আৰু 1942 চনত সেই সংগঠনে এটা সিদ্ধান্ত লৈছিল যে তেওঁলোকৰ স্থানীয় আৰক্ষী থানাত জাতীয়তাবাদী পতাকা উত্তোলন কৰি তেওঁৰ নেতৃত্বত গোটেই গাঁওবাসী এই শোভাযাত্ৰা কৰিবলৈ সন্মত হৈছিল। কিন্তু এই কথা গম পাই ৰেৱাতী মোহনে সেই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী তেওঁ সকীয়াই দিছিল যে যদি এই পৰিকল্পনাৰে আগবাঢ়ে তেতিয়াহ'লে পৰিণতি ভয়ানক হ'ব। সকীয়নি পোৱাৰ পিছতো শোভাযাত্ৰা আগুৱাই লৈ গৈ থাকিল আৰু আৰক্ষীয়ে গুলী চালনা কৰিলে আৰু আৰক্ষীৰ গুলীত মাত্ৰ 17 বছৰ বয়সতে নিজৰ প্ৰাণ আহুতি দিব লগা হ'ল একমাত্ৰ সেই আৰক্ষী থানাত নিজৰ জাতীয়তাবাদী পতাকা উত্তোলন কৰাৰ নামত আৰু দেশক স্বাধীন কৰাৰ নামত। সেই সাহসী ছোৱালীজনীয়ে হৈছে কনকলতা। গতিকে আজিৰ এই স্বাধীন ভাৰতৰ এই দিনটো দেখিব পোৱাৰ আঁৰত যেন তেওঁলোকৰো বহুত অৰিহণা আছে। সেয়ে তেওঁৰ বিষয়ে স্মৰণ কৰি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।